নমস্কাৰ, সুপ্ৰভাত। এটি নতুন পুৱাত এটি নতুন চিন্তাৰ দিনটো শুভ কৰি তোলক, তাৰেই কামনাৰে আপোনালোকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ বিশেষ অনুষ্ঠানটি। উমাৰচনে কৈছিল, নিজকে সদায় আনন্দত ৰাখিবা। আনন্দময়, উৎসাহী আৰু শান্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল নিৰুৎসাহী মানুহৰ বাবে নহয়। আজি বৃহস্পতিবাৰ, আগষ্ট মাহৰ 23 তাৰিখ 2018। অসমৰ এগৰাকী প্ৰসিদ্ধ বাঁহীবাদক তথা সংগীত পৰিচালক দীপক শৰ্মাৰ 1988 চনৰ আজিৰ এই দিনটোতে জন্ম হৈছিল। তেখেতৰ আজি জন্মদিন। এতিয়া আহিছোঁ ইতিহাসত আজিৰ দিনটো। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় যুঁজাৰু, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু ভাৰতৰত্ন বঁটাৰ বিভূষিত চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ উপ প্ৰধানমন্ত্ৰী ৰূপে 1945 চনৰ আজিৰ এই দিনটোতে নিযুক্তি দিয়া হৈছিল। ঊনৈছশ 59 চনৰ আজিৰ এই দিনটোতে চন্দেশ্বৰ প্ৰসাদ সিনহাই অসমত ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। প্ৰিয় শ্ৰোতা বন্ধু, এয়াই আছিল আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য। আপোনালোকৰ যদি মোৰ এই প্ৰচেষ্টাটো ভাল লাগিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লাইক কৰক। ধন্যবাদ।